যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো বজাই দিব। আমাৰ দেশখন বাৰু ক'লে গৈ আছে অ' চা ইছ মানুহবিলাক যদি মোৰ পৰা আঁতৰি আঁতৰি যায় মই ভাল কথাবিলাক কাক দি যাম অ'? অ' ছাৰ আপোনাৰ বয়স কিমানমান হৈছে কওকচোন। কিয় লাগে লাগে কওকচোন। কিয় দৰকাৰ মোৰ বয়সৰ তক আৰে দৰকাৰ আছে কিন্তু সুধিছোঁ। কিয় লাগে তক কচোন। আজিকালি মানুহ 60 বছৰে জীয়াই থাকে, আপোনাৰতো 50 মান হ'লেই আৰু 10 বছৰহে জীয়াই থাকিব। কি কলি তই কি কলি নহয় আপোনাৰ বিয়া বাৰু নহ'বও পাৰে। বিয়া নহয় তোৰ চালা। অ' ছাৰ 50 টকা এটা দিয়কচোন। নাই 40 টকা এটা দিয়ক। নাইয়ে 30 টকামান হ'ব। নাই ৰে নাই। ধেত তেৰিকা 20 টকা এটা হ'ব। নাই 10 টকা এটা হ'ব, বাকীখিনি মই মিলাই লওঁ। আৰে নাই বুলি কলি তই কিয় নুশুনা। চি এইজন বোলে চৰকাৰী চাকৰিয়াল, আৰে 10 টকা এটা হাতত নাথাকে না। ভৰেশ্বৰী ভাঙাই দিম। কি কৈছে? কি কি ঠেং ভাঙিম বুলি কৈ আছে? কাক বা কৈছো ঠেং ভাঙাই দিম মই। ঠেং ভাঙি দিছে? ঠেং ভাঙাই দিম। বা বুঢ়াইটো ইমান ঠেং ভাঙোকে আছে, ইমান ঠেঙৰ ওপৰত দাঁহ আছে নে? মাৰি দিম মই। চা আপোনাৰ ঠেং এটা চাওঁ। কোনডাল লাগে? যিকোনো এডাল দিলেই হৈছে। চাওঁ এখন ঠেং লোকৰ ঠেং ভাঙিবলৈ আহিছে। লোকৰ ঠেং ভাঙিবলৈ আহিছে। আপোনাৰ ঠেং দুটাই মোক তোক আজি ক'ত হাৰবি ক'ত হাৰবি? এই বদমাছে কোনফালে গেল? আজি তোক পুৰা দিম ৰ। অ' মাই ডগ, বহুত খেদাইছে। কালিতো সত্ৰাধিকাৰৰ কাৰণে মেডামৰ স্কিনৰ খবৰটোও ল'ব নোৱাৰিম। আজিয়ে লৈ যাওঁ ৰ, কোনো নাই যেতিয়া। আও হৰি আও ৰা। এইজনে সদায় এনেকুৱা টাইমতে কিয় এণ্ট্ৰি মাৰে? কি হ'ল মূৰ পেলাই দিলে যে? চাওকচোন সদায় এইখিনি জেগাতে পাওঁ। এইবিলাককে এক্সিডেণ্ট বুলি কয়। ইনচিডেণ্ট বুলি কয়। হয় দে। বেচেৰা। ভৰি দাঙি পেলাইছা মোক, ভৰি দাঙি পেলাইছা মোক পেলাইছা। তোক আজি ৰক্ষা নিদো। মোহন বচোন পুলিচ মানুহ কিয় ইমান দৌৰাইছা? ইমান দৌৰাইছা তই মোক? আজি ক'ত হাৰবি? মোহন নিজৰ ঠেংকেইটা ঠেং, লোকৰ ঠেংকেইটা মুৰ্গী ঠেং। তই কোনে ঠেং ভাঙাম বুলি কৈছিলে? আপুনিহে কৈছে। মই ক'ত গলো? তোক আজি কিমান দৌৰিবি তই আজি? তোক আজি মই কি হৈছে? জানিছো ছাৰ, এইজনে মোক দৌৰাইছে, মই দৌৰিহে আছো। ছাৰ সি মোক ভৰি দাঙি পেলাই দিছে। লাজ নাপায় আপুনি ইয়াৰ লগত লাগিবলৈ? চাওকচোন ছাৰ, তইনো মোৰ লগত চোৱা-চুই খেলা বয়স নে? বুঢ়াটো এইটো। চুপ। পালি মজাটো। তাৰ আগৰ পৰা মজাটো নেজানিছে কাৰণেহে মোক গালি পাৰিছে। এতিয়া মই মজাটো বুজাই আহি আছো। উশাহ চুটি কৰি মাৰব। কি হ'ল?
কথা এটা বুজাবলৈ আহিছোঁ ছাৰ কি কথা বুজাব আহিছা এতিয়া চাব হা আপুনি যেনে পাইছে থানা গেটেদি ভিতৰলৈ সোমাইছে মই আপোনাক লগ পাইছোঁ তাৰপিছত কৈছোঁ মই তোৰ ঠেং ভাঙি দিম কাৰ ঠেং ভাঙ তোৰ ঠেং ভাঙি দিম কি হ'ল মই যদি আপোনাক এনেকৈ কৈছোঁ আপুনি উল্টাই মোৰ লেং নেমাৰিছে নেমাৰো নেমাৰিছে ঐ কি আছোঁ মই কি কৰিম জান কি কৰিব ছাৰ প্ৰথম এনেকে ওচৰলৈ মাতিম মই আহিম ছাৰ তাৰপিছত এনেকে হাত এখন থম থৈছে ওচৰলৈ আনিম আনিছে আহি এইটো তোৰ মূৰত লগাম অ লাগি যাব অ লাগি যাব দেখুৱাই দি দে মই এটা গুলি লাগিছে দেখুৱাই দিওঁ বন্ধুক টোৱাওঁতেই তাৰ লাগি যায় পাগল চব কেনে এ মজা আপুনি মোক তলা মাৰিছে ঈশ্বৰে যদি কয় মই আপোনাক গুলি মাৰিম তই মোক গুলি মাৰবি মাৰিম যদি চান্স এটা পাওঁ আৰু কাণ তলিয়াছৰ চিনি পোৱা কাণৰ তলত যে মায়ে চলটো আহিবলৈ দিয়ক তলৰ পৰা যেন ফুটা ফুটাহে কৈ যাম আৰু কি তই মোক ফুটা ফুটা কৰবি তাই মানে মোক কৈছে হা তাৰ যদি কোনোবাই ঠেং ভাঙিছে তাৰ মানে গুলিয়াই মাৰিছে মই সেইকাৰণে গুলিয়াই মাৰিম বুলি ভাবিছোঁ এক্সট্ৰাকেনো কি কৰিম আৰু মই তোক সোধাই এৰিম খুদাই বোলে কি বাকী আছে অ মদাহী চাহ দেখিছা ইয়াৰ কাণ্ড হা কা কাণ্ড ঐ হাত নমা কিয় প্ৰশ্ন নকৰিবি হাত নমা এই মই জানা পাছে প্ৰশ্ন এটা কৈছো কিয় নমাব লাগিছে কওক এই বয়সস্থ মানুহটোক কান্ধত ধৰিবলৈ সাহস ক'ত পাইছ তই এই বাচ্চা কালৰ পৰা মই কাণত ধৰিয়ে ঘূৰি ফুৰিছো সৰুতে মই দেউতা কাণত উঠিহে ঘূৰি ফুৰিছো বাপেৰৰ কান্ধত উঠাৰ কাৰণে চবৰে কাণত ধৰিছ হা ৰ তোক এতিয়াই মৰিয়াই হাত ভাঙি দিম ৰ লাঠি ক'ত কি কৰিছ হলা বুলি কৈছো ডাঙৰৰ কান্ধত ধৰিব আহা হা তোৰ আজি মই পিঠি ফালিম ৰ তলাটো খুলি দিয়ক মই ক'ত সৰকি যাম চাবি ক'ত আছে আপোনাৰ লগত আছে খোলক তলা খোলক তোৰ মই আজি যাম নিজে যাম নিজে যাম সোনকালে খোলক নিজে যাম যা হাড় ভাঙি দিম আজি গম পোৱা নাই মই নিজে পিঠি পাতি দিম মায়ো কিহৰ শব্দ এইটো খং উঠিছে কাক বুঢ়াই দুবাৰ টুপেল 3বাৰ মাৰিছে বুঢ়াৰ পৰা মোক পোৱা খং উঠিছে বা ইমান খং তোৰ কি হলে তোৰ ক'ত গিছা খংটো দেখাই যা এইটো কি খং চং নুঠাই জামৰি গ'ল যা দুবাৰকে চা দুবাৰকে টুপেল 3বাৰ দুবাৰকে টোটেল 3বাৰ তই জীয়াই আছ কিয় চা মৰি নাযাৱ কিয় তই মানুহটো কিয় একো কৰিব নোৱাৰিলি মোৰ খংটো লাহে লাহে উঠি আহিছে মই বুঢ়াক ফালিম চাগে আৰু মই বহুত ধৈৰ্য ধৰি আছো খংটো কিমান উঠিছে মই চাই দিওঁ ধৈৰ্য ধৰচোন সেইটো কি চা এইটো পেনোমিটাৰ কাষলতিটো দাং মানে চা চেক কৰি আছো কিমান উঠিছে খংটো পেনোমিটাৰ ভাগি যাব চিয়াহী গলিছে মানে খং উঠিছে বহুত খং উঠিছে তই অকণমান ধৈৰ্য ধৰ মই বুঢ়াটোক চাই আহি আছো মাৰিম চবকে মাৰিম আৰু মাৰিম চবকে মাৰিম আঙুলি ভাঙি গৈছে বাহিৰলৈ আহিলে মাৰিম তোৰ নিচিনা মানুহৰ কাৰণে ইলেকশ্যনৰ কেণ্ডিডেটবোৰে চান্স পায় এই খাকো কি কথা কৈছে মোৰ নিচিনা মানুহৰ কাৰণে ইমলেশ্যনে কেম্পিবে চাম পাইছে এঙা বেঙা হৈ ঘূৰি ফুৰিবি কেণ্ডিডেটে পইচা দিব আৰু চিধা গৈ ভোটটো মাৰি আহিবি এই ক'ত মই ভোটক মাৰিব পাৰিছো ভোটেহে মোক উল্টাই মাৰিছে যি অকলে অকলে আতি ঘূৰি ফুৰিছো ভোটে তোক মাৰিছে কিয় নামাৰিছে মই যি অকলে অকলে ঘূৰো এতিয়া পৰা যদি অকলে মোক পাই যায় ডিঙিটো যদি খালী হৈ আছে ধৰিছে